নমস্কাৰ। এইটো ভিডিঅ' কেৱল পুৰুষৰ বাবে, মহিলাসকলে এইটো ভিডিঅ' একদম চাব নালাগে। আৰু যদি আপুনি পাব্লিক প্লেছত চাই আছে তেতিয়াহ'লে চাউণ্ড কমাই চাব বা হেডফোন ব্যৱহাৰ কৰিব। যদি কোনো পুৰুষৰ পেনিছ লিংগ একদম সৰু হৈ আছে, দীঘল কৰিব লাগে, তো সেইটোৰ বিষয়ে আজি এইটো ভিডিঅ' মই আপোনালোকৰ লগত লৈ আহিছোঁ। দুটামান বস্তু আপোনাৰ ঘৰতে পাব। এই দুটামান বস্তু যদি আপুনি মিক্স কৰি আপুনি পেনিছটো ভালকৈ মাছাজ কৰে তেতিয়াহ'লে আপোনাৰ পেনিছ লং হ'ব। কিন্তু কোন পৰ্যায়লৈকে লং হ'ব জানে? ধৰি লওক আপোনাৰ জন্মগতভাৱে পেনিছ সৰু, সেইটো কেতিয়াও লং নহয়। এটা প্ৰচেছ আছে, চাৰ্জাৰী কৰি সেইটো লং কৰিব পৰা যায়, কিন্তু সেইটো কেতিয়াও মেডিচিন দ্বাৰাতে বা অইল মাছাজ কৰিলে লং নহ'ব। বা ধৰি লওক আপোনাৰ এজ হৈ গৈছে 20, 22, 23, এটা নৰ্মেল শ্বেপত থাকে, তো সেইটো শ্বেপত যদি আপুনি বহুত বেছি মাছাজ কৰে তেতিয়াহ'লেও লাভ নাই, আপোনাৰ লং নহয়। কিন্তু এতিয়া কথাটো হ'ল যে তেতিয়াহ'লে এইটো মাছাজ কৰি লাভ কি? এতিয়া শুনক, যিজন পুৰুষৰ পেনিছটো আগতে দীঘল আছিলে, তাৰ মানে ধৰি লওক এতিয়া অলপ এজ হৈ গৈছে, এজ হৈ গ'লে পেনিছটো অলপ স্কিউজ হৈ যায়, বা যদি বেলি ফেট ওলাই গৈছে, তল পেট যোনটো অলপ ডাঙৰ হৈছে, তেতিয়াহ'লে পেনিছটো অলপ সৰু যেন অনুভৱ হয়। যদি বহুত বেছি মাষ্টাৰবেশ্যন কৰাৰ ফলতো কেতিয়াবা এনেকুৱা দেখা যায় যে পেনিছ অলপ স্কিউজ হৈ গৈছে, সৰু হৈ গৈছে, সেই কেইজনৰহে এইটো যোনটো এতিয়া মই ক'ম কাম কৰিব, পেনিছ দীঘল হ'ব, মানে আগৰ শ্বেপলৈ আহিব। এইটো মাছাজ কৰিলে যে আপোনাৰ পেনিছ বহুত বেছি দীঘল হৈ যাব সেইটো নহয়, মানে আগৰ যোনটো 22 ইয়াৰ্ছৰ যোনটো এজত যোনটো পেনিছৰ শ্বেপ থাকে সেইটো শ্বেপলৈ আপোনাৰ ঘূৰি যাব। প্ৰথমটো এটা কাম হৈছে আপোনাৰ মাষ্টাৰ অইল যোনটো আছে, সৰিয়হৰ তেল, আপুনি সৰিয়হৰ তেল ল'ব লাগিব, আৰু তিলৰ তেল যে পোৱা যায়, তিলৰ তেল, এই দুটা ধুনীয়াকৈ মিশ্ৰণ কৰিব। মিশ্ৰণ কৰি আপুনি এইটো শ্বেপত পেনিছটোক মাছাজ কৰিব লাগিব। ধ্যান ৰাখিব লাগিব, যদি পেনিছ বহুত হাৰ্ড থাকিলে মাছাজ কৰিব নালাগে। কেতিয়া মাছাজ কৰিব? যেতিয়া নেকি আপোনাৰ পেনিছৰ ধৰি লওক ষ্টেণ্ডটো মানে আপোনাৰ 60-70% আছে, তেতিয়াহ'লে শ্বেপত এনেকৈ মাছাজ কৰিব। আৰু এনেকৈ লৈ যোৱা 3 ছেকেণ্ড বা 2ৰ পৰা 3 ছেকেণ্ড ল'ব। একে লেঠাৰি আপুনি 3ৰ পৰা 5 মিনিটলৈকে মাছাজ কৰিব। এইটো ডেইলি বেচিছত কৰি থাকিব। এইটো কৰিলে কি হয়, আপোনাৰ পেনিছৰ ব্লাড ফ্ল' যোনটো আছে সেইটো বহুত বেছি ভাল হৈ যাব, হাৰ্ডনেছ আহি যাব পেনিছত ধুনীয়াকৈ। আৰু ব্লাড ফ্ল' বেছি হৈ গ'লে তেতিয়াহ'লে আপোনাৰ ছেক্সুৱেল পাৰফৰ্মেঞ্চ যোনটো কৰিব সেইটো বহুত বেছি এটা ভাল ফল পায়। আৰু যোনটো আপোনাৰ পেনিছ স্কুজ হৈ আছিলে, অলপ সৰু হৈ আছিলে, ভিতৰ পিনে সোমাই গৈছিলে, যোনটো মানে সমস্যা হৈ আছিলে, এইটো ৰিলিজ হৈ যাব। এইটো ধুনীয়াকৈ আগৰ শ্বেপত ঘূৰি আহিব। যদি তথ্যখিনি ভাল লাগিছে তেতিয়াহ'লে এইটো ভিডিঅ' এবাৰ শ্বেয়াৰ কৰি আপোনাৰ ফ্ৰেণ্ডছকো জানিব দিয়ক। যদি কোনোবা আপোনাৰ ফ্ৰেণ্ড এনেকুৱা সমস্যাত ভুগি আছে, পেনিছ আপোনাৰ সৰু হৈ আছে, এনেকুৱা সমস্যাত যদি ভুগি আছে, তেতিয়াহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। এনকেলৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।